ননী গোপাল বৰুৱাৰ লগত সম্পৰ্ক আছিল আকাশৰ পত্নীৰ। বেলতলাৰ চাঞ্চল্যকৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ড বিস্ফোৰক তথ্য। বেলতলাৰ চাঞ্চল্যকৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডক লৈ আৰক্ষীৰ চাৰ্জশ্বিটত বিস্ফোৰক তথ্য। ননী গোপাল বৰুৱাৰে অবৈধ সম্পৰ্ক আকাশৰ পত্নীৰ, যাৰ বাবে এই হত্যাকাণ্ড আকাশ চৌধুৰীৰ। আকাশৰ লগতে পত্নী পুতু দাসৰো স্বীকাৰোক্তি। চাৰ্জশ্বিটৰ দ্বিতীয় পৃষ্ঠাৰ ৯ নং দফাত উল্লেখ কৰা ঘটনাক অন্য ৰূপ দিবলৈ হত্যা মীনা বৰুৱাক। 4টা কাৰণত এই নাৰকীয় হত্যাকাণ্ড আকাশৰ। ননী গোপাল বৰুৱাৰ লগত অবৈধ সম্পৰ্ক আছিল আকাশৰ পত্নীৰ। বেলতলাৰ চাঞ্চল্যকৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ বিস্ফোৰক তথ্য। বেলতলাৰ চাঞ্চল্যকৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডক লৈ আৰক্ষীৰ চাৰ্জশ্বিটত বিস্ফোৰক তথ্য। ননী গোপাল বৰুৱাৰে অবৈধ সম্পৰ্ক আকাশৰ পত্নীৰ, যাৰ বাবে হত্যাকাণ্ড আকাশ চৌধুৰীৰ। আকাশৰ লগতে পত্নী পুতু দাসৰো স্বীকাৰোক্তি। চাৰ্জশ্বিটৰ দ্বিতীয় পৃষ্ঠাৰ ৯ নং দফাত উল্লেখ কৰা ঘটনাক অন্য ৰূপ দিবলৈ হত্যা মীনা বৰুৱাক। 4টা কাৰণত এই নাৰকীয় হত্যাকাণ্ড আকাশ চৌধুৰীৰ।